আজি মই গৈ আছোঁ তিনিচুকীয়া বৰদুবি টিলিঙা মন্দিৰ। তাত যাম আৰু অলপ ধূপ চুপ জ্বলাম আৰু ইউটিউব চেনেলটো যাতে আগবাঢ়ি যায় আৰু অলপ ছাবস্ক্ৰাইব যদি ছাবস্ক্ৰাইবাৰ বেছি হ'বলৈ আৰু এতিয়া টিলিঙা মন্দিৰ ফালে গৈ থাকোঁ আৰু বলক। মানে মোৰ মতে কি হ'ল, বিশ্বাস মানে হ'ল ভগৱান মানে হ'ল বিশ্বাস। কাৰণ কেলৈ এতিয়া কিবা এটা যদি কাম কৰিব লগা হয় তো ভগৱানক প্ৰথমতে পূজা মানে কি আৰু প্ৰাৰ্থনা এটা কৰি ল'লে মানে কিবা এটা বিশ্বাস এটা বাঢ়ে যে অঁ এইটো কাম মই পাৰিমেই। তো সেইকাৰণে মই ভাবোঁ কি বিশ্বাস মানে ভগৱান মানে বিশ্বাস। তো চাকি তাকি লৈ ল'লোঁ, এতিয়া চাকি তাকি লৈ একদম ভিতৰলৈ গৈ আছোঁ। তো কৃষ্ণ কৈ আৰু ভিতৰলৈ সোমাই গৈছোঁ। ভগৱানৰ দুৱাৰডলিত দিলোঁ আৰু ভৰি এইফালে ইয়াত ভৰি ধুব পাৰি আৰু তাৰপিছত এইটো মেইন মন্দিৰটো। চাৰিওফালে ভিউটো চাওক, একদম ধুনীয়া আৰু মনটো শান্তি লাগি যায় ইয়ালৈ আহিলে মানে। এইখন গেট এইফালে দিয়ে সোমাইছোঁ এতিয়া। তাৰপিছত এইটো মেইন মন্দিৰ। তো ভিতৰলৈ সোমাই গৈ আছোঁ এতিয়া টিলিঙা মন্দিৰ ভিতৰলৈ। ইয়াতে ধূপ চুপ জ্বলাই ল'ব লাগিব। টিলিঙা মন্দিৰ ভিতৰখন এখন চাওক, চবতে টিলিঙা ওলমি আছে। এনেই টিলিঙা মন্দিৰ নাম হোৱা নাইতো, সেই আগত পূজাৰী বহি আছে, তাত সেৱা জনাবগৈ লাগিব। চাকি তাকি ধূপ চুপ জ্বলাইছোঁ আৰু মোৰ লগতে যাতে আপোনালোকৰো মংগল হওক তাৰ কামনা কৰি ধূপ জ্বলাইছোঁ আৰু টিলিঙা মন্দিৰত আজি আহি। লাইন চাওক টিলিঙা মন্দিৰত আজি সোমবাৰে বেছি ভিৰ হয়, সোমবাৰ দিনটোত বেছি অলপ ভিৰ সেয়া। তো লাইনটো চাওক বহুত দীঘল লাগে আছে। পাতি লাহে লাহে ভগৱানক চাপিছোঁ আৰু বেছি ডোখৰ নাই, পামগৈ আৰু এতিয়া। পিছফালে ইয়াৰ লাইন চাওক বহুত দীঘল হৈ গ'ল। এয়াই মেইন মন্দিৰ, পূজাৰীয়ে পূজা কৰি আছে। তাৰপিছত এই ইয়াত গছজোপা তলত দেখিছে চাগে, ইমান ভালকৈ নুঠিলে। শিৱলিংগ আছে তাত, নিজে ওলাই আহিছিল বোলে। সেই ভগৱান মনৰ বাঞ্ছা পূৰণ হওক আৰু এই নাৰিকলটো ভাঙিম, নাৰিকলটো ভাল ওলালে গম পাম আৰু ইউটিউব চেনেলটো গ্ৰ' হ'ব বুলি আৰু যদি বেয়া ওলায় আৰু তথাপিতো ভাল হ'ব আৰু দেই। নাৰিকল মজা ওলাইছে একদম ক্লিয়াৰ। এইটো চবকে বিদায় দিম আৰু প্ৰসাদ হিচাপে। তো ইয়াত চাৰি কিনাৰে টিলিঙা গোটেইখন টিলিঙাই ভৰ্তি হৈ আছে আৰু ইয়াত। এই ৰছীডাল আশা এটা ভাবি পিনে আৰু তিনিবাৰ মাৰিব লাগে, সূতাটো মাৰি লওঁ। টিলিঙা মন্দিৰত ইমানেই টিলিঙা দেখিছে, এইবোৰ টিলিঙা পাহাৰ গৈছে পুৰা টিলিঙা আছে। এইফালে গোটেই টিলিঙা একদম টিলিঙা বান্ধে মানুহৰ মনোবাঞ্ছাৰ কাৰণে বান্ধে। এইবোৰ সৰুৰ পৰা ডাঙৰ টিলিঙা পুৰা। সেইফালে একদম পাহাৰ হৈ আছে টিলিঙা। ইয়াতো গোটেই টিলিঙা পাহাৰ, টিলিঙা ডাঙৰ টিলিঙা। এয়াই টিলিঙা মন্দিৰ মেইন মন্দিৰ। এই গছডাল পিপল গছজোপা দুবছৰ 3 বছৰমানৰ আগত কেইবছৰমানৰ আগত ভাঙিছিলে আৰু সেইকাৰণে মানে কি হ'ল এতিয়া এডোখৰহে আছেগৈ, ওপৰডোখৰ ভাঙি নাই। এইবোৰ সৰু ডাঙৰ টিলিঙা গোটেই চাৰিওপিনে এইবোৰ টিলিঙাই বান্ধি থৈ দিয়া আছে, গোটেই টিলিঙা। এই টিলিঙাবোৰ এনেইতো থৈ লাভ নাই ন, কি কৰিব টিলিঙাবোৰ থৈ পিনে চবৰ মনোবাঞ্ছা পূৰণ হয় বা পূৰণৰ কাৰণে বান্ধে। তাৰপিছত ইয়াত গোটেইখিনি থৈ দিলেতো বহুত হৈ যাব ন, তো এইখিনি অলপ মানে বেছি দিয়ে, বেছি মেলে মানে ধৰি লওক আপোনাৰ মন্দিৰৰ কামত ব্যৱহাৰ কৰে পইচাখিনি। সেইফালে দেখিছে মানুহ পুৰা ভিৰ। মন্দিৰটো মানে ওপৰত একদম টিলিঙা ডিজাইন দিয়া হৈছে। টিলিঙা মন্দিৰ যিহেতু দিবই না, টিলিঙা নিচিনাই ডিজাইন দিব। তো ভগৱানৰ আশীৰ্বাদ লৈ এতিয়া যাওঁগৈ আৰু এতিয়া ভগৱানৰ আশীৰ্বাদ লৈ ওলাই গুচি গৈছোঁ। বজাইছোঁ। এয়া টিলিঙা মন্দিৰৰ মানে বাহিৰৰ পৰিৱেশটো, দোকানখিনি এইখিনি গোটেই দোকান ইয়ালৈকে আছে পুৰা। তো পূজা কৰি মেলি ওলালোঁ আৰু এতিয়া মনৰ বাঞ্ছাখিনি ক'লোঁ আৰু মনৰ বাঞ্ছাখিনি ধুনীয়াকৈ পূৰ হ'লে হয় আৰু আপোনালোকৰ কথাও কৈছোঁ, মোৰ যোনে ভিডিঅ' চাই আৰু সকলোৰে মনৰ বাঞ্ছা পূৰণ হ'লে হয় আৰু বুলি ক'লোঁ আৰু দেই। তাৰপিছত এতিয়া হৈ গ'ল চব কৰি মেলি, এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু বাই।